শংকৰ কৰুণাৰ সাগৰ নামৰ পাতিলা খেলা। জিঅ' ৰামেশ্বৰ কা জিঅ' মেন জিঅ'। ফেড্ৰিছ কি বঢ়িয়া ভক্তিমূলক গান গাইছে, ভাল লগে দিলি তই মন চন। Actually, মই এটা কথা ভাবছো পিকনিকৰ কথাত দেখুৱাই পিকনিকে যাওঁ জৰুৰী বাবাত কেইটামানক লগ ধৰ আৰু কথাটো তই গোটাই বেয়া কোৱা নাছিলি কংস শুনছা, তই কথাটো গোটাই বেয়া কোৱা নাছিলি, কিন্তু এটা প্ৰব্লেম আছে ভাই। কি প্ৰব্লেম ভাই? আমি পিকনিকত যাব খুজিছো, প্ৰব্লেম কি প্ৰব্লেম আহিল? ৰ তহঁতক কৈ আছো ৰ, ভালকে বুজাই কৈ আছো ৰ, চাহ একাপ খাই ল দে গোটাই। এই পেট চুৱাৰ বাচ্চা কুত্তা এটা পৰাগ খুলকা তৎক্ষণাত কিনছে চাহ লয়া আহি কি কৈছিল চাহ দিয়াৰ কথা, সেই দিয়াৰ পৰা চাহ দিয়া নাই। খং উঠক লয়া নহ'লে পিছি ঘূৰি নাযাৰ কৰি এলাম মাৰি। এই দাদা হ'লে আৰু গৈ আছো দিয়ক, গৈ আছো হা তৎক্ষণাত লয়া। দে কি প্ৰব্লেম আছিল তই কওঁ, কি প্ৰব্লেমৰ কথা কৈ আছিলি? দে কওঁ ভালকে বুজিয়ে কওঁ। হে দাদা লওক চাহ লওক। দে তই থৈ যা। এই জ্যোতিৰ্ময় কংস তই চাও, তোক মই যেন কওঁ ভালকে বুজিয়ে কওঁ, পিকনিক খোৱাটো আৰু ডাঙৰ কথা নহয়। পিকনিক খাব যাব পাৰি, আমি আগে পিছেও পিকনিক খাব গেছো, তাতে এটা প্ৰব্লেম তই পাইছা না, লক্ষ্য কৰিছা না? নাই ভাই, কি প্ৰব্লেম ভাই কচোন কওঁ। চাও পিকনিক খাবানো কাৰ মন নাথাকে হয় না নহয়? গোটাই গাঁৱৰ চলিগিলা আমিও লৈ যাবা আমাৰ গাঁৱত পিকনিক খাব যাম বুলি এনাউন্স কৰি দিয়াৰ লগে লগে 15টা চলি হৈ যাব হয় না নহয়? তাৰে পিছত আকচা মাইনিকো আছে, সি যায় যদি মই নাযাওঁ, এনেকৈ কৈ পেলাই 5টা ঘৰ বাঢ়ি 10টা হ'ল। 10টাৰ যিদিনা আমি পইচা দিলিম সিদিনা কি হ'ব কৈছো ভাই? সিদিনা পইচা দিলে দিনা ইমান পইচা দিয়া নহয় লগত পিকনিক এনেকৈ কৈ পেলাইও চিন্তা কৰিব হয় না নহয়? থাকলো আমি কেতিয়া 7টা থাকলো, 7টা থাকলি এই 7টাৰ যদি চিন্তা মদ হয় হা মদ খাইছিল আন খাই বুট থাকবো বাবা হা, আকৌ খাব লগা যাই পেলাই মধুৰ বজাৰটো খুলব, মধুপা খাব, অলপ নাচবো, নাচি লেংখাই বৈ থাকবো। পিকনিক খাওয়া চলি গেছে হলো 7টা হলো, 7টা হলিও না ভাই তই হিসাব বাকি কিছু এনেকে মদ খাই পৰি থাকবো লেংখাই, সেনেকে আৰু পিকনিক খাব পাৰি না ভাই কৈছো? নিজৰে এটা বেয়া লাগে দিছো, পইচাটোতো সেন্ধে উঠে না, সেন্ধে খাব নোৱাৰে, বেয়া লাগে না। পিকনিক খাব গেলি যে মদ খাব লাগব এইটো কথা নহয়। পিকনিক বুলি ক'লি আজিকালি মদটো লাগবই, তাৰমানে এনেকুৱা হৈ গৈছে তাৰমানে। পিকনিক বুলি ক'লি মদ খাব, আৰু মদ খালেতো খালাকে মধুৰ বটল গিলা ভাই অ'ত ভাঙি থৈ দে, মধুৰ নিচত ক'ত কিমান বটল ভাঙে ঠিক নাই, আৰু ভৰি চৰি কাটাই কম বেয়া লাগে না। সেই গতিকে কৈছো ভাই গিলা বৰ বিৰাট প্ৰব্লেম, গিলা আমি ভুক্তভোগী ভাই। হয় দে ভাই তই ঠিক কথা কৈছা। আপুনি পিকনিক খাব যাওয়াতকৈ আমি বস্তিটো পিছফালে গোটাইকেইটা চলি লগ লাগি এটা খানাকে খাই থৈ যাওঁ দে ভাই, নাই কি কোৱা? that is a good idea. দে ভাই তেতিয়াহ'লে হৈছে আজি নৰ্থ ইষ্টৰ খেলা আছে চাব লাগে, যাওঁ কালি পিকনিকৰ আলোচনা কৰিম, ক'ত খা যাওঁ দে কালি লগ পাম ভাই।